हेलो बंधुসকল আজি আপোনালোকৰ সৈতে কথা পাতিম মই ৰাইনোটন সিৰাপ এটাৰ বিষয়ে। বন্ধুসকল এইটো এটা ব্ৰেইন টনিক হিচাপে এই ৰাইনোটন সিৰাপটো আমি ব্যৱহাৰ কৰোঁ সাধাৰণতে যিসকল মানুহৰ স্মৃতি শক্তি কম বা মনত ৰখা কেপাচিটি কম বা ব্ৰেইন পাৱাৰ কম বা মেমৰিটো দুৰ্বল তেওঁলোকৰ কাৰণে এই সিৰাপটো বহুত ভাল এটা সিৰাপ। বন্ধুসকল এইটো স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালীৰ কাৰণে বহুত ভাল এটা আয়ুৰ্বেদিক টনিক হয়। এই ৰাইনোটন সিৰাপটো এইটো সম্পূৰ্ণ আয়ুৰ্বেদিক মেডিচিন হয়। 200 ml পেকেটত তেনেকুৱা 200 ml পেকেটত আহে বস্তুটো। বন্ধুসকল ইয়াত নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে ৰাইনো ৰিচাৰ্জ প্ৰডাক্ট কোম্পানীৰ দ্বাৰা মেনুফেকচাৰ 200 ml এইটো এটা প্ৰডাক্ট। এইটো মেমৰি বুষ্টাৰ বা এনাৰ্জি পাৱাৰ মেমৰি এনাৰ্জি বঢ়োৱাৰ কাৰণে এই সিৰাপটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। ৰাইনোটন এনেকুৱা এটা সিৰাপ যিটো সিৰাপে আপোনাৰ পুৰণাতকৈ পুৰণা মূৰৰ বিষ থাকিলেও কমাই দিয়াৰ ক্ষমতা ৰাখে এই সিৰাপটোৱে। বন্ধুসকল এই সিৰাপটো সেইসকল ল'ৰা ছোৱালীৰ কাৰণে যিসকলে অতিমাত্ৰা লিখা পঢ়া কৰাৰ ফলতো মানে ভবা ধৰণে ৰিজাল্ট কৰিব নোৱাৰে বা তেওঁলোকৰ স্মৃতি শক্তি কম বা মনত ৰখাৰ কেপাচিটি কম তেওঁলোকৰ কাৰণে এই সিৰাপটো। বন্ধুসকল এই সিৰাপটো কেইবাটাও মলিকুলৰ দ্বাৰা তৈয়াৰী আপোনালোকে দেখিবলৈ পাইছে নিশ্চয়। ব্ৰাহ্মী অৰ্জুন আৰু কেইটা বিশেষ মলিকুলৰ দ্বাৰা এই বস্তুটো বনোৱা হয়। এই বস্তুকেইটা ইয়াত সম্পূৰ্ণ ভালদৰে বুজাই দিয়া আছে। গতিকে বন্ধুসকল ইয়াৰ ড'জটো হৈছে এডাল্টৰ কাৰণে 10 ml 2 পৰা 3 বাৰ খাব খোৱাৰ পিছত পানীৰ লগত মিহলাই, আৰু চিলড্ৰেনৰ কাৰণে এইটো 1 চামুচ দিনে 2 পৰা 3 বাৰ বা 5 ml দিলে হ'ল খোৱাৰ পিছত। বন্ধুসকল এই সিৰাপটো যদি ব্যৱহাৰ কৰে আপোনালোকে ইয়াৰ পৰা বহুত ভাল এটা ৰিজাল্ট পাব, আৰু এই ব্ৰেইন টনিকটো খোৱাৰ ফলত আপোনাৰ স্মৃতি শক্তি আগৰ তুলনাত এই সিৰাপটো খোৱাৰ ফলত বহুত গুণে বৃদ্ধি পাব। বন্ধুসকল যিসকলে সাইনোচিছৰ প্ৰব্লেমত ভুগি আছে, মূৰৰ বিষ নকমে, তেওঁলোকে এই সিৰাপটো ব্যৱহাৰ কৰিব পাৰে। এবাৰ ব্যৱহাৰ কৰাৰ ফলত আপোনালোকৰ যেনেকুৱা পুৰণাতকৈ পুৰণা মূৰৰ বিষ নাথাকক কিয় এইটো ভাল কৰাৰ ক্ষমতা এই ৰাইনোটন সিৰাপৰ মাজত আপোনালোকে পাব। বন্ধুসকল এইটো সম্পূৰ্ণ আয়ুৰ্বেদিক, কোনো ধৰণৰ ছাইড এফেক্ট নহয়। বন্ধুসকল যদি বাই চান্স কাৰোবাৰ তেনেকুৱা সমস্যা দেখা দিয়ে তেনেহ'লে ওচৰত থকা স্বাস্থ্য কেন্দ্ৰ বা ডক্তৰৰ পৰামৰ্শ লৈ আপোনালোকে এই সিৰাপটো ব্যৱহাৰ কৰিব। বন্ধুসকল এইটো এটা বহুত ভাল মেডিচিন। এইটো অসমৰ মেডিচিন হয়, ধুবুৰী ইয়াৰ কোম্পানী আছে। বন্ধুসকল আমাৰ লোকেল সিৰাপ হিচাপে এইটো সিৰাপৰ গুণাগুণ অইন সিৰাপৰ তুলনাত বহু গুণে ভাল। এই সিৰাপটো যদি এবাৰ ব্যৱহাৰ কৰে নিশ্চয় ছেকেণ্ড টাইম আপোনালোকে এই বস্তুটো ব্যৱহাৰ কৰাৰ কাৰণে নিজেই আগবাঢ়ি আহিব।